দেতা ভোক লাগিছে তোৰ ভোক লাগিলে নি সেই ৰ অকণমান বাঢ়ি দিছোঁ চিন্তা নকৰিবি দে মা থাকোঁতে ভাল আছিলে মা আকৌ মাহী ঘৰলৈ এই বিয়া খাবলৈ গ'ল নহয় আকৌ সেইদিনাখনি ছয়দিন মনলৈ যাওঁতে একেবাৰে সেই সোমাই গ'ল আৰু মাহী ঘৰত তাৰপৰা এতিয়ালৈকে অহা নাই বিয়া আকৌ সেই কাইলৈহে মা কালিয়ে গ'ল আৰু পাই মা নথকাৰ কাৰণে এতিয়া পাপাই মোক ভাতটো দেৰিকৈ খুৱাবলৈ ল'ব বহুত দেৰি হ'ল পাই নহ'লে মা থকাতে এতিয়ালৈকে ফুৰি পেলাই সপোনো দেখিলোহেঁতেন আইঅ ঈশ্বৰ সেনেকৈ যে কৈছ সেইটো সঁচাকৈ পাই তোৰ মাৰ আৰু কম নহয় একেবাৰে কালিয়ে গ'ল আৰু পাগলহে হ'ল নেকি মোৰ মতে সেয়া কালি গৈ পেলাইনো কি কৰিবগৈ হিৰ' কিখন ক'ব ষ্টাইল দি থাকিব যেনে পাইছোঁ পাই সঁচাকৈ দেই মই তাহাঁতক ভাত পাৰি দিওঁগৈ দেই ভেদাইলতা বাই কি কৈ আছে ভেদাইলতা বাই ভেদাইলতা বাই কেতিয়াবাই হ'লে বুলি কৈছে বোলে হেৰি পাপাই ভাত নিদিয়ে আহি থাকে শুয়ে থাকিলে হেনো শুয়ে থাকিলে নি জগাকে যা মই ভাত বাঢ়ি দিছোঁগৈ ৰ ভণ্টি বিয়াৰ পেকিংবোৰ হ'ল নাই বাৰু হ'ল কাহানী বাই হ'ল আমাৰ মা একেবাৰে তত নাই তই নহা গোটেই পেকিং হৈ যায় একেবাৰে বোলে সেই পাহৰি বিয়া সেইবোৰ সময়ত হেনো থটমত লাগিব হেনো মাও বেয়া পায় তহঁতি বিয়া পেকিং কৰিলি নহয় কইনাৰ লগত দি পঠালে বস্তুবোৰ নাই দেউতা সকলোবোৰ পেকিং কৰিলে বোলে সেই ভণ্টিয়ে মোক ক'লে নহয় হয় নি ঠিক আছে বাৰু ভণ্টি তোৰ কাইলৈ বিয়া নহয় তোৰ মনটো কেনেকুৱা লাগিছে পিছে লংকেশৰ কামবোৰ কৰি হৈছে নাই দাদা কৰিছোঁ আৰু দেখিছেই নহয় সকলোবোৰ গুচি গ'ল অকলে মই শেষ কৰিবলগীয়া হৈছে বেছিনে হ'লেই আৰু এই ফুলপাহ লগাই দিলে হৈ গ'ল আৰু হ'ব দিয়া লাগি থকা তাকেই আৰু এতিয়ালৈকে যে মানুহ দুনুহ অহা নাই বিয়ালৈ মানুহ মাতিছিলে নাই হয় সঁচাই দেই আহিব দেচোন লাহে ধীৰে আহিব আৰু মানুহবোৰ সদায় আবেলি সময়তে আহে দেখোন দিনত নাহে বেছিকৈ পাই তেনেহ'লে 18 ঘণ্টা মই ষ্টাইল কৰি এনেহে আছিলোঁ পাই মেকআপবোৰ বেয়াই হ'ব আৰু মানুহ দুনুহে নেদেখিলে আৰু তোৰ যে আৰু বাই জমাও আৰু পাই কিছু জমাও আৰু মই নোযোৱা কাৰণেনো কোনে জমাব মানুহ দুনু এটা নাই সঁচাকৈ পাই হেল্ল' আহিলে ডুবাই আণ্টি মইনো মাহিমে আৰু তোমাৰ বিয়ালৈ এই থোৱা গিফ্ট ভণ্টি এইগৰাকী কোননো এইগৰাকী ডুবাই আণ্টি আমাৰ লগত বৰ ভাল বুজিছেনে ডুবাই আণ্টি নিজৰ পৰিচয়টো কৈ দিয়ক এজনী মোৰ বা দেই মোৰনো আৰু পৰিচয় দিব লাগেনে মইতো ডুবাইতে থাকোঁ খালি আৰু মানে এতিয়া আৰু তাই বিয়া খাবলৈ আৰু ডুবাইৰ পৰা একেবাৰে ফ্লাইটত আহিছোঁ আৰু এই বিয়াখন খাবলৈ নহ'লে আকৌ বেয়া পাব নহ'লে মই ডুবাইৰ পৰা সাধাৰণ বিয়া খাবলৈ অহা মানুহ নহয় গম পোৱা নোপোৱা আৰু এই গিফ্টটো মই লগতে ডুবাইৰ পৰাই আনিছোঁ বুজিছা তাও একেবাৰে মই এইবোৰ ৰিং চিং মুনিকি সেইবোৰ খাই আছিলোঁ নহয় গম পোৱা নাই পেট একেবাৰে ভৰিয়ে আছিলে হ'লেও আৰু গাঁৱৰ বিয়া আৰু আহিলোঁ আৰু বেয়া পাব বুলি মোৰ ল'ৰা ছোৱালীকেইটা এতিয়া ডুবাইত আছে মই অকলে আহিছোঁ এৰ'প্লেনত আৰু এই গিফ্টটো ব্ৰেণ্ডেড হয় দেই আৰু চাগে বিয়া ঘৰলৈ এতিয়া প্ৰথম মইহে আহিছোঁ ডুবাইৰ পৰা হয় নেকি ঠিকে আছে আপুনি যাওকচোন সেইপিনে যাওক বহকগৈ যাওক ডুবাই আণ্টি দেৰি হ'ব নহ'লে যাওক খানাটো খাই লওকগৈ ঠিক আছে ইমান যদি কৈছা হ'ব বাৰু এইটো লোৱা গিফ্ট দিয়ক কেতিয়াবা আমাৰ সেইপিনে যাবা ডুবাই পিনে দেখি পোৱা নাইতো যাবা কেতিয়াবা মজা লাগিবগৈ শান্তি দেই এতিয়া যে মানুহজনী আছে সেইজনী কোননো ক'ত ডুবাই আণ্টিনো সঁচাকৈ ডুবাইত থাকে নি বাৰু নহয় সঁচাকৈ ডুবাইত থাকে ডুবাইতে থাকে বাৰু কিন্তু তেওঁতো বহুত দিন
মোৰ ঘৰলৈ অহা ডুবাইৰ পৰা তেনেহ'লে ডুবাই ইয়ালৈ মোৰ বিয়াখন খাবলৈ কেনেকৈ আহিব পাৰে আচৰিত কিন্তু দেই মানুহৰ ফিট বেয়া পায় গিফ্টটো হেনো ডুবাইৰ পৰা আনিছে জানো পাই হ'ব দে সেইবোৰ কথা বাদ দেচোন মানুহজনী বৰ কামোৰ বুজিছ মই গম পাইছিলোঁ মানুহজনী যে কিমান কামোৰ আইঅ আপোনালোক আহিলে ইমান সোনকালে আহিলে হেনো ভালেই কৰিলে বাৰু মই আকৌ নাহিব বুলি ভাবিছিলোঁ গধূলিকৈ আহিব বুলি ভাবিছিলোঁ হ'ব বাৰু যাওক যাওক তালৈ যাওক আপুনি কামত লাগি দিয়ক যাওক আই ঐ ঈশ্বৰ আহিছোহে পাই তুমি আৰু মোক কামতে লগালেনে হ'ব বাৰু কামত লাগি দিছোঁগে বাৰু এইটো নকওঁ ভিনদকনো কেনে কামত লগাইছা আহি পেলাই আহিছেহে এতিয়া অ ভিনদ আপুনি অকণমান ৰেষ্ট লগে বুজিছে পিছত হেৰি অকণমান ৰেষ্ট লোৱাৰ পিছত কাম কৰিবচোন এতিয়া হেৰি মানুহে অহা নাই বেছিকৈ মই অকণমান আৰামে কৰি লওঁ তেনেহ'লে ঐ পুতুকল ভেদাইলতা তহঁতি ইয়াতে থাক দেই মাৰৰ লগত মই তহঁতক চোৱাই নাই বুজিছ মোৰ পুতুকন আৰু ভেদাইলতা ইমান ধুনীয়া লাগিছে আইঅ মাহীয়েৰৰ বিয়া খাবলৈ বেছকৈ ষ্টাইল কৰিছ কি কবি আইঅ ঢেৰ কাহানি বুজিছ তোৰ বিয়া বুলি আৰু একেবাৰে পুতুকন ভেদাইলতা কাপোৰ আনিবলৈ পাপ নাই নহয় বাপেকক একেবাৰে টানি আজৰিহে শ্বপিং মললৈ নিছোঁ বাপেকে আকৌ নহ'লে শনিবৰীয়া বজাৰ পৰাহে লাগে আকৌ কাপোৰ কিনিব পাৰে তাতে তহঁতে জানই ন তোৰ ভিনীয়ে কিমান কিপোৰ সঁচাকৈ দেই কিমান গালি পাৰি পাৰি আমি শ্বপিং মললৈ গ'লোঁ সেইটো কাৰণে আকৌ এতিয়া শ্বপিং মলৰ কাপোৰ কিনি আহিছে আইঅ হয় নি পুতুকন ভেদাইলতা ওচৰ বা এজনীয়ে সজাইছিলে মহাজন মানে ইয়াত শুই আছে অ বোলো মহাজন ঐ বোলো এইখন বোলো শোৱা ঠাই নহয় বিয়া ঘৰহে বুজিছ একেবাৰে কৈছি নাজানো ঐ কিবা লাগে নেকি সেই বুলিহে মই সুধিছিলোঁ বোলো তই আকৌ শুইয়ে আছ Don't underestimate the power of Punakon. আইছ এইটো কি কৰিবি মই বোলো কিবা লাগে নি সুধিছিলোঁহে একেবাৰে গোটেই দীঘলীয়াকৈহে সুধি দিওঁ মই যাওঁ পাই আজিকালি মানুহৰ কাৰণে কোনো কমন চেঞ্চ নাই পাই দেবা টোপনিটোহে ক্ষতি কৰিলে পাই ইমান ধুনীয়াকৈ শুই আছিলোঁ সপোন এটা দেখিছিলোঁ পাই আজি যদি এই পাৰ্টটো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু কাষতে থকা নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিব আহো দিয়ক আজিলৈকে থাকোঁ